নমস্কাৰ মই কুহিয়া আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে আৰু আমিও ভালে আছোঁ বাৰু এতিয়ালৈকে ভগৱানৰ কৃপাত আৰু এতিয়া সময় হৈছে দুপৰীয়া 1:03 এটা 3 হৈছে আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া দুপৰীয়া গতিকে সেয়াই আৰু মানে কি হয় খেতি পথাৰৰ কিছু কামৰ কাৰণে অকণমান ব্যস্ত থাকিলোঁ তাতো গ'লোঁ আৰু ঢেৰ কিবা কিবি আৰু মুঠতে আৰু আপোনালোকে ভিডিঅ'সমূহ ইমান ধুনীয়াকৈ চায় সেইটো কাৰণে আচলতে আকৌ ভিডিঅ' এটা বনাবলৈ মন যায় আৰু এই মানুহজনী বহুতে চিৰিয়াছ তাই মানে প্ৰায় নাহাহে বাৰু তথাপিও মই কিবা কিবি কৰি কিনে এনেকৈ থাকিলে তাই হাঁহে কিন্তু বহুত বেছিয়ে চিৰিয়াছ এতিয়া মা গৈছে পথাৰলৈ আৰু মাক মানে পানী চানী চাহ তাহ লৈ যাব লাগিব নেকি ভণ্টিয়ে ফোন কৰি সুধিলে কিন্তু চাহ হেনো বেলেগে লৈ গৈছে মানে আমাৰ পথাৰত কি হয় ওচৰে যোন থাকে বা আমি এতিয়া যোৱাকালি আমাৰ চাহ লৈ গৈছিলে নহয় তেনেকৈ তেওঁলোকক আৰু নিবলৈ কোৱা হোৱা নাই আৰু আমাৰ একেলগে গোটেইখিনিৰ কাৰণে চাহ লৈ যোৱা হয় আৰু মা অকলে পথাৰলৈ গৈছে ৰোৱনী কাইলৈহে আহিব সৰহকৈ ৰোৱনী মতা হৈছে কিন্তু আজি মানে মায়ে এনেই পথাৰলৈ গৈ মানে ক'লে যে ফুৰি ৰুবলৈ যাম বুলি এনেকৈ বুলি ক'লে ঠিকে আছে বোলো যোৱা যদি আমিও গ'লোহেঁতেন লগতে কিন্তু আমাৰ আকৌ মোৰ বেলেগ এটা কাম থকাৰ কাৰণে মই এঠাইলৈ যাবলগীয়া হ'ল সেইটো কাৰণে তাৰ পৰা এতিয়া আহি পাইছোঁ আহি পাই ঘৰৰ কাম চামখিনি কৰি মেলি আজৰি হৈছোঁ ভণ্টি সেইফালে ভাত বনাই আছে আৰু তাই ঘৰলৈ আহিলে মই আচলতে পাকঘৰটো এৰি দিওঁ নহয় মই যাবলগীয়া নহয়েই সেইটো কাৰণে একদম বহুত ভাল তাই আজিকালি খুব ধুনীয়াকৈ পাকঘৰটো মানে চম্ভালি লয় সেইটোৱে কথা আৰু কাৰণে আচলতে পানী দিবলৈ আমাৰ ভণ্টিয়ে ক'লে মাক পানী অকণ দি থকা মাও আহিছে পথাৰলৈ বুলি আৰু তাৰপিছতে মই চেণ্ডেলযোৰ ইয়াতে ৰাখিলোঁ চেণ্ডেলযোৰ পিন্ধি ভাগৰ লাগি যায় অকণমান খোজকাঢ়িলে নোৱাৰিছোঁ আৰু মন গ'লে মোৰ কাষলে আহিবা এদিন ক'লে কিদৰে খাওঁ চাই যাবাহি নিৰা আজি এনেও জুতিখিয়া কৈছিলে আজি বোকা পানীৰ লগত খেল নকৰিবি যেতিয়া জ্বলোৱা কিবা এনেকুৱা বানপানীৰ পথাৰটো পৰি থাকো বেছি নে কম তেজ দি খেতি কৰিছোঁ দেই মই এনেও মোক হেৰিয়ে কৈছিলে জুতিখিয়া মানা কৈছিলে মানে বোলে আজি দিনটোত বোকা পানীৰ লগত যাতে খেল নকৰে বুলি পেলাই কিন্তু মই কথা নামানি আহিলোঁ তোমাক কোন জ্যোতিষীয়ে কৈছিলে কোন ভদ্ৰ জ্যোতিষী তাকেতো হঠাতে ইমানবোৰ কথা কৈয়ে দিলি যেন চিনাকি বহুদিনৰে এতিয়া यहाँ पे जूस मिक्स होगा ये ठंडा पानी ये थोड़ा पी लिया उसके बाद यहाँ में रियल जूस डाल देंगे देखो ये हो गया रेडी जूस ओ माय गॉड पठाৰৰ পৰা অহা মানুহ যে বিৰাট যেটো সময়ত মানুহ বেলেগ বস্তু খাই এনজয় কৰি আছে সেইটো সময়ত মই ৰাইচ জুচ খাই আছোঁ ইয়াতকৈ সুখৰ কথা কিবা লাগে হঠাতে ইমানবোৰ কথা কৈয়ে দিলি যেন চিনাকি বহুদিনৰে মোৰ জানৈ হঠাতে ইমানবোৰ কথা কৈয়ে দিলি যেন চিনাকি বহুদিনৰে মই নিমখ আনিব দিছিলোঁ কাৰণে তাই একেবাৰে আগতে দোকানখনেৰে দাঙি লৈ আহিছে এটাক জুচ আনিব দিছিলোঁ গোটেই জুচটোৱে দাঙি লৈ আহিছে
এটাক নিমখ আনিবলৈ যদি গোটেই মানে ভাণ্ডাৰটো দাঙি লৈ আহিছে মানে কি ক'ম আৰু মই মোৰ ঘৰৰ পৰিয়ালৰ মানে ফিৰ ভি লেকিন জুচ খায়েগা দেই পিয়েগা তোৰ বয়সৰ লগৰ ল'ৰা ছোৱালী বেলেগ বস্তু খাই আছে মই ৰাইছে আৰু উপায় নাই লগৰ ল'ৰা ছোৱালীবিলাক কিছুমান দুধদানিত গাখীৰো খুৱাই আছে দুধদানিত গাখীৰ নোখোৱাই কি মাল খুৱাব নেকি ভিতৰ মে গৈ এতিয়া আমি যাম গা ধুবলৈ এতিয়া ভণ্টি আৰু মই গা ধুবলৈ যাম পুখুৰীত কেনেকুৱা সাঁতুৰিম আৰু এইটো মোক কাটি আহিলে হাতখন 2 hours later. আমাৰ কোনো চিন্তা নাই মানে এই যদি ক'ৰবাত এই কৰবা তাৰ মাজতে আকৌ পটককৈ সময় উলিয়াই থ্ৰেডিং কৰিব আহিছোঁ এই জানমণি তাত এই মানে এটা কমপ্লেইন কৰে সদায় মই সদায় সন্ধিয়াহে আহোঁ সেইকাৰণে আজি দুপৰীয়া কেইটা দিলে দিয়া বা কি কৰিছে 4:42 তথাপিও আৰু অকণমান দুপৰীয়াতে আছে আৰু যেনিবা নামি যাম নেকি মই আৰু এটা কিবা মেখেলা ছুটি হৈছে চাহ কোন মেখেলা খাটা হোৱাটো মানুহ মাছ আহেনে নাই ইহঁতৰ তাত মই কওঁ নেকি কাটাত কি উঠব হা নতুন জাখে হ'লে নুঠাৰ কোনো কথাই নাই এই অংকিতা বাই খালেতো ডাঙৰ হৈছে বাই খালাই ভাজ নাচাগে সিহঁতৰ গোটেই মই ইমান ৰাতিপুৱাই মাছ আহিছে যি হ'লেও গাড়ী লৈ জানো বাই অঁ গাড়ী লৈ গৈছিলো যা গোটেইকেইটা হা অঁ কাটি দিম যা এটা লৈ যাম আৰু গোটেইকেইটা তাৰপৰা মই অঁ